আজি ভালে ভালে যাব। তাকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো আজি বহুদিনৰ মূৰত আৰম্ভ কৰিলোঁ আৰু সময়ো পোৱা নাছিলোঁ। তাৰপিছতে আৰু আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, একদম নাপাহৰিব। আৰু ভিডিঅ'টো একদম শেষলৈকে চাব। আৰু মই ক'লৈ গৈ আছোঁ, কি বিচাৰি গৈছোঁ, আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব। তাৰপৰা আপোনালোকে চাই থাকক। তো এতিয়া মই আহি পালোহি, সি ৰখি আছিলে মোৰ বাবে। তো এতিয়া মই মোবাইলটো ধৰি দিম, সি ব'লক চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব ভালকেনে। এতিয়া যাম, কি পাওঁ এফালৰ পৰা। এই বাইক চলাই গৈছে, আমি গৈ আছোঁ, ঘৰৰ পৰা ওলাই গৈছোঁ। এটা আশা লৈ ভিডিঅ'টো চাই থাকিব সকলে। অলপ তাত গৈ পাই আছোঁ, লগ পাই আছোঁ, অলপ দেখাই যাম পৰিৱেশটো দেখাই যাম সকলে চাব। আমি গৈ আছোঁ, এতিয়া তাত উঠিলোহি, গৈ আছোঁ এইফালে চলাই গৈ আছে বাইক। এতিয়া আমি পাই গ'লোহি একদম শাক বিচৰা জেগা, আৰু এতিয়া আমি শাক বিচাৰিবলৈ গৈ আছোঁ। এতিয়া আৰু আমি ইয়াত কি শাক পাওঁ এতিয়া আপোনালোকে আমি দেখালে আপোনালোকে দেখিব, আপোনালোকে চাই থাকক ভিডিঅ'টো, আমি কি পাওঁ। আমি আহি আমাৰ জেগা পাই গ'লোহি। এইফালে চেংমৰা বুটলি থকা হৈছে, ঢেকীয়াও আছে, চেংমৰা বুটলি আছে, চেংমৰা হাবিৰ মাজত। আৰু ইফালে যাম, নদী কিনাৰ ফালে দেখাম আপোনালোকক, সকলোৱে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি এতিয়া ৰাস্তাটো বেলেগ ফালে আছিলোঁ, এতিয়া আমি মানে বেতগাজ বিচাৰিবলৈ আহিছোঁ, মানে ৰাস্তাটো ইটো পায়। এতিয়া আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। আৰু আমি শাকবোৰ বিচাৰি আছোঁ। এতিয়া আমি এইটো কিবাহে ওলাইছে, ব্লাৰ কৰি দিব লাগিব লগত। পেন নাই ন, এটা চেংমৰা ছিঙি আছে। গোটেইখিনি ছিঙি লৈ এতিয়া দিয়ৈ পামগৈ। এতিয়া এই দিয়ৈ এইফালে যাব লাগিব, এইফালে যাব লাগিব। দিয়ৈ পাই গ'লোহি। এইখন দিয়ৈ ঢেকীয়া দেখিছে। দিয়ৈ লওঁ এতিয়া, হাইখনে দলংখন কলা তো ইয়াত ঢেকীয়া বুটলি থকা আছে, আৰু এইফালে বেতগাজ কাটি মিঠা অলপ সময় পিছত। তো ব'লক
ঢেকীয়া বুটলা দেখাইছোঁ আপোনালোকক। বোলে সি ঢেকীয়া বুটলি আছে, ময়ো বুটলি আছিলোঁ। এতিয়া অলপ মই বোলো ভিডিঅ'টো বনাই দিওঁ সি বুটলক, আকৌ মই বুটলিম। চেংমৰা অলপ বুটলি দিলোঁ, এতিয়া ঢেকীয়া বুটলি থকা হৈছে। বলক এইবিলাক বেতগছ এইবিলাক বৰ বেয়া দেই, লাগি লাগি ধৰে এনেকৈ। হাবিৰ মাজে মাজে নদীৰ কিনে কিনে মোনা চোনা লৈ পূৰা বুটলি থকা হৈছে ঢেকীয়া। তো বলক ঢেকীয়া পাইছে নাই? ঢেকীয়া বেতগাজটো কাটিব লাগিব। বেতগাজ কাটিব লাগিব। খালি চেংমাৰটোহে নাপালোঁ আৰু যেনেকৈ পাম বুলি ভাবিছিলোঁ। চেংমৰা বুটলিব পাৰিছিলোঁ, কিন্তু চেংমৰা তেনেকৈ নাপালোঁ। এতিয়া চাওঁ আৰু অলপ বেলেগে লৈ গ'লগৈ আগতীয়াকৈ অহাটো আমাৰ অলপ কেইদিনমানৰ আগে আহিব লাগিছিল, তেতিয়া আমি পালোঁহেঁতেন। এতিয়া চাওঁ থাকিলে পাম। শাকখিনি এইখিনি এমনা হ'বই এতিয়া। এইফালে ঢেকীয়া, তাৰপৰা এইফালে ঢেকীয়া, চেংমৰা আছে। বেতগাজ কাটিম, এতিয়া কটা নাই। গাছটো কাটিব লাগিব, ইয়াতে কাটি ল'ম দিয়া। তো বলক এই বেতগাজ এটা কাটিব দেখুৱাম। দুইটা কাটিম। বেতগাজটো হেৰি আছে বা কোমলীয়া বেতগাজ। কোনে বেতগাজ খাই ভাল পায় কমেণ্ট কৰিব। কমেণ্ট কৰি জনাব। বেতগাজ কাটি থোৱা আছে, কোমলীয়া হৈ যাব, ওলাব চাগে। অকণমান ডাঙৰ ডাঙৰকেইটা কাট। বুঢ়া হৈ আছে। ডাঙৰ ডাঙৰ কোমলীয়া সোমালেই, মোৰ এটা সোমালেই। এহঁতটো বেট খাটোৰা মানে বিষটো বহুত দিয়ে। কাটি আছে বেতগাজ। হ'ব না চাওঁ চাইছোঁ আৰু কাট তো হৈ গ'ল। শাক চাক বুটলি এইফালে শাক মোনাত এক মোনা শাক লৈ ল'লোঁ। ঢেকীয়া, চেংমৰা, নৰসিংহ আৰু এইফালে বেতগাজ। এইফালে ওলালে বাইক লৈ ঘৰলৈ বুলি যাবলৈ এতিয়া ৰাওনা হৈছে। বলক বিদায় ইমানতে। হেল্ল' গাইজ, ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ এটাও নাপাহৰিব। ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।